হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই জ্ঞান সম্ভাৰ চেনেল। আমি সকলোৱে দাঁত মাজিবলৈ বিভিন্ন ধৰণৰ বজাৰত পোৱা টুথপেষ্ট ব্যৱহাৰ কৰোঁ আৰু দোকানৰ পৰা আমি নিজে কিনিও আনো। কিন্তু আমি কোনেও লক্ষ্য নকৰোঁ যে এই টুথপেষ্ট টিউবটোৰ তলফালে বেলেগ বেলেগ ৰঙৰ সৰু ফিটাৰ দৰে দাগ দিয়া থাকে। এই দাগবোৰ দিয়াৰ কাৰণ কি? কোম্পানীবোৰে টিউবটো দেখাত ধুনীয়া হ'বলৈ ডিজাইনৰ বাবে এই দাগটো দিছে নেকি? ৯৯% লোকেই এই দাগটো দিয়াৰ কাৰণ নাজানে। এই দাগটো সকলো ধৰণৰ টুথপেষ্টতেই দেখা যায়, যাৰ দ্বাৰা আপুনি সহজেই বুজিব পাৰে যাতে আপোনাৰ টুথপেষ্টটোত কেমিকেল ব্যৱহাৰ কৰা হৈছে নে কেমিকেল ফ্ৰী, নে মিক্সাৰ অফ বোথ কেমিকেল এণ্ড নেচাৰেল। এই দাগটোক আই মাৰ্ক বুলি কোৱা হয়। যদি দেখে গ্ৰীণ মাৰ্ক, তাৰ মানে টুথপেষ্টটোত নেচাৰেল ইনগ্ৰেডিয়েণ্টছ ব্যৱহাৰ কৰা হৈছে। যদি আপুনি টুথপেষ্টটোত ৰেড মাৰ্ক দেখে, তেন্তে বুজিব টুথপেষ্টটোত কেমিকেল আৰু নেচাৰেল উপাদান মিক্সাৰ আছে। যদি দেখে ব্লু মাৰ্ক, তাৰ মানে টুথপেষ্টটোত মেডিচিন আৰু নেচাৰেল থিং ব্যৱহাৰ কৰা হৈছে। যদি ব্লেক মাৰ্ক দেখে, তেন্তে জানিব টুথপেষ্টটোত একমাত্ৰ কেমিকেল দি বনোৱা হৈছে। আপুনি কেনেকুৱা ধৰণৰ টুথপেষ্ট ব্যৱহাৰ কৰে? নেচাৰেল উপাদান থকা নে কেমিকেল উপাদান থকা? তেন্তে এতিয়াৰ পৰা আপুনি টুথপেষ্ট কিনোতে ধ্যান ৰাখিব, আপোনাক কেমিকেল নে নেচাৰেল উপাদান থকা টুথপেষ্ট লাগে। এই ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্টৰ জৰিয়তে আপোনাৰ মতামত জনাবলৈ নাপাহৰিব। আৰু এনেকৈয়ে নলেজেবল ভিডিঅ' চাবলৈ আমাৰ চেনেলটোক লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটোত ক্লিক কৰি দিব। এতিয়া আপোনালোকৰ পৰা বিদায় লৈছোঁ। আকৌ এনেকুৱা এটা নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। তেতিয়ালৈকে কিপ লাৰ্নিং, কিপ গ্ৰ'য়িং। থেংক ইউ ফৰ ৱাচিং।